Hello everyone, আশা কৰো সকলোৱে ভালে আছে আৰু আজি এটা লং ভিডিও লৈ আহিছো। ভিডিওটো মানে ৰাতিপুৱা এতিয়া 9:30 মান হৈছে আৰম্ভ কৰিছো, কিন্তু ৰ'দ দিছে যে ইমান গৰম উঠি আহিছে আৰু অলপমান গৰম দিলে ইমান বেয়াকে ঘামো মই। তাৰ পিছত আৰু বাকি ঘৰ মানে সকলোৱে কামত ব্যস্ত হৈছে, ৰাতিপুৱাৰ পৰা কামবোৰ আৰম্ভ কৰিছে। অহা কাইলে মানে আমাৰ ঘৰত এটা প্ৰগ্ৰাম আছে আৰু সেইকাৰণে ভিডিওটো আৰম্ভ কৰিছো আৰু ভাল লাগে ঘৰৰ এনেকুৱা এটা স্মৃতি ৰাখিবৰ কাৰণে, সেইকাৰণে ভিডিওটো আৰম্ভ কৰিলো আৰু স্কিপ নকৰিব, সেইফালে চাই থাকিব আৰু ময়ো দেখাই থাকিম। এইফালে আমাৰ পুৰা পিঠা বনোৱা ষ্টাৰ্ট কৰিলে, আৰম্ভ কৰিছে ৰাতিপুৱা সোনকালে, কাৰণ পিছত আৰু বেছিকৈ গৰম লাগিলে পিঠা বনাব নোৱাৰিব। খুৰীক মাতা হৈছে পিঠা বনাবৰ কাৰণে আৰু এজনী আৰু বা মই মানে ভিডিঅ' কৰি ফুৰিছোঁ আৰু ধুনীয়াকৈ পিঠা বনাই আছে। আৰু আমাৰ ঘৰত মানে এনেকৈ যেতিয়া কিবা কিবি অনুষ্ঠান থাকিব তেতিয়া মানে খুৰীকে মাতা হ'ব আৰু পিঠা বনাবলৈকে। আমাৰ মানে বিয়াত ঠিক আছে, দেৰি আছে এতিয়া, নহয় আৰু এফালে বহুত মানে কাম ঘৰ দেই, আৰু এইবোৰ যোগাৰ পাতি আনি দিয়া হৈছে, বজাৰ সামগ্ৰী। কি কৰিছা হা? মই ঘৰত কিয় যাম? আমাৰ মোক নহয় ৰুমৰ ভিতৰত থাকিব দিয়ে। আৰু আমাৰ মাৰ মোক খুব দিছে, মই যে দম দি থাকোঁ সেইকাৰণেহে এনেকুৱা কৰিছে। তোমাক নেদেখাওঁ, মই ফটো তোমাক নেদেখাওঁ। আৰু দেখাইছোঁ, সেই আইতাৰে পৰা নাৰিকল ৰুকি আছে, নাৰিকল ৰুকা শেষে হোৱা নাই, পিঠাত দিবৰ কাৰণে। আৰু যোৱাকালি লাড়ু বনালে আৰু এইবোৰ ত্ৰিপাল আনি থৈ দিছে ওপৰত দিবৰ কাৰণে, আৰু এইবোৰ কৰা হ'ব লাহে লাহে সন্ধিয়ালৈ। দুপৰীয়া মানে আমি সকলোৱে পিঠা চিঠা বনোৱাৰ পিছত ভাত পানী খাই আজৰি হৈ অলপ বহি আছোঁ। হেল্ল' এভৰিৱান আৰু গুড মৰ্ণিং। আজি হৈছে নেক্সট ডে। আমাৰ ৰাতিপুৱা যিহে বতৰটো কৰিছিলে, ভয় লাগিছিলে আৰু ৰাতিপুৱা বতৰটো দেখি, কিন্তু এতিয়ালৈ বহুত ধুনীয়া কৰিছে। আৰু আহিদে দাদা যিহে শকত হৈছে, খিনাবৰ কাৰণে এনেকুৱা এক্টিং কৰি দেখাইছে। আৰু এইফালে আমাৰ ভকত দেউৰীজন আহিলে, ককা আকৌ ধুনীয়াকৈ ত্ৰিপাল বান্ধি ঘৰলৈ যাব ওলাইছে, আহিব আৰু এতিয়া সাজি কাচি। এফালে ভাত বনোৱা ৰেডি কৰি আছে, ভাত বনাবৰ কাৰণে ৰান্ধনীকেইজনে চৌকা ঠিক কৰি আছে, বাকী সকলোৱে কামত ব্যস্ত, চব্জি কাটি আছে, চব্জি কাটাই আৰু বাকী দেখাই থাকিম, চাই থাকিব আৰু সকলোখিনি দেই। ভকত গোপিনীসকলৰ মানে নাম ধৰা হৈ গ'ল আৰু এতিয়া ধুনীয়াকৈ চাহ খাইছে। চাহৰ লগত খাবলৈ দিয়া হৈছে নাৰিকল দিয়া পিঠা, লাড্ডু। তাৰপিছতে এনেকৈ আমাৰ ধুনীয়াকৈ কাম চলি আছে আৰু একেলগে আমি প্ৰসাদো খালোঁ। আৰু পিছফালে মানুহ আছিলে, এনেকৈ বহি পিছফালৰখিনি দেখাই দিলোঁ আৰু। তাৰপিছতে আৰু ভাত খাবলৈও হ'ল, মই মানে মেইনখিনি ভিডিঅ' কৰি থৈ দিছোঁ আৰু ইমান মোবাইলটো ধৰি থাকিব নোৱাৰি, যিহেতু বহুত মানুহ আছে, কামো আছে। আৰু আমাৰ ভাত খোৱা মানুহ মানে সকলোকে একেবাৰে দিছে আৰু ফাৰ্ষ্ট টাইমখিনি, বাকী পিছৰখিনি হৈ থাকিব গোপিনীসকলক আৰু ভকতসকলক একেলগে। আৰু আজিলৈ ভিডিঅ'টো ইমানে ৰাখিছোঁ, আৰু শেষত চাওকচোন আমাৰ এইকেইটা কাজিয়া, মানে বহা মূৰাকেইটা ডাষ্টবিন বনাই কি যে কৰিছে নহয়, আৰু উৎপাত কৰি আছে। আৰু আমাৰ ভকতসকলৰো গোপিনীসকলো ধুনীয়াকৈ বিদায় হৈ গ'ল, আৰু আমাৰ চাফ চিকুণ কৰিয়ে আছে আধা খুৰা আৰু দেউতাহঁতে, মানে ত্ৰিপালবোৰ খুলি দিলে। আৰু আজিলৈ ভিডিঅ'টো ইমানে, নেক্সট ভিডিঅ'ত সকলোকে লগ পাম, বাই বাই।